কাটি নাই পাওঁ মই ফচাইছোঁ অঁ গ'লে এখন কি পেলাম চব সিফালে আছে আমাৰ ফালে নাই একোৱে নাই ৰঙি ৰঙি পালে মাৰ কাটিছে হ'ব দে কাটিছোঁ মাৰিছোঁ এই কেৱল খেলি যোৱা হ'লে হৈছে আহিব পাতে এই লৈ যাওঁ জোখাই ৰাহ মই গৈ আছোঁ ৰ'বা দুবাৰ পেলাইছো মাৰি যাওঁ নেলাগে দে পইচা দিব কি খেল যাচোন যা পানী বটলটা লৈ আনিছোঁ ক'ত ঘৰ তোৰ আৰু তোৰ এনেকুৱা অৱস্থা কোনে কৰিলে কি যে মানুহ কিছুমান থাকে নহয় ঐ এক দেখোন এইফালে আগতে দেখা মনত নপৰে জানো কেইদিনমান হৈছে এইফালে অহা ক'বা গমটো নাপাওঁ জানো বেয়াও লাগে তাই বেছি অৱস্থাটো দেখি তাই দেখোন আকৌ মূৰ ঘূৰাই পৰি গ'ল মাথা ঘূৰাইছে নেকি বেছিকৈ ৰচোন ৰহ যাওঁ যোৱাচোন কি হ'ল আকৌ তোৰ ডক্টৰকে ফোন কৰিব লাগিব এই চাগে ভোক লাগিছে অ মুল্লা কিবা এটা খোৱা বস্তু লৈ আছোন এই চাগে ভোক লাগিছে তই এটা কাম কৰচোন তই খুলি দে মই ডক্টৰক ফোন কৰোঁ দিছোঁ হেল্ল' হয় বৰা ছাৰ হয় না ঠিক আছে আপোনাৰ পলম হয় যদি মই তাইক ঘৰতে লৈ যাম ঠিক আছে ছাৰ আপুনি সোনকালে আহিব ঠিক আছে ৰাখোঁ এতিয়া আজি দেখোন ইয়াৰ পাগলীজনীৰ প্ৰতি বৰ মৰম লাগিছে নাজানো পাগলী প্ৰেমতে পইচা নেকি এইটো কি হ'ল কিন্তু আজি ইমান দৰদ লাগিছে যে তাকেইতো মই ভাবিছোঁ কথাটো ঐ তাই পেটত থকা মালটো তোৱে নেকি ঐ আজিকালি কাকনো বিশ্বাস কৰিবা আগৰ দিনৰ ককাহঁতে কৈছিল নহয় আহু ধানৰ গুদা বোলে কোনো নহয় গুদা বিশ্বাস কাকো কৰিব নোৱাৰে মোক চম্ভালি কথা কৈছো
তহঁতৰ দৰে মানুহৰ বাবে কোনেও কাকো বিশ্বাসত ল'ব নোৱাৰে হ'ব দে যেতিয়া ঘৰত কোনো নহ'ব তেতিয়া গম পাবি মানুহ নথকা অৱস্থাটো কেনেকুৱা হয় হ'ব দে ধেমালিতে তই যদি লগৰ নহ'লি হয় হ'ব দে হ'ব দে হ'ব দে এতিয়া বাদ দি হ'ল দে ধেমালি এনেহে ভদ্ৰটো দেখুৱাইছে খেলা ময়ো দেখুৱাই আছোঁ দে হ'ব দে নিজৰ মাজতে কাজিয়া একো লাভ নাই বুজিছ উঠা ডক্টৰ আহিব ব'লা উঠা ৰিণ্টু পইচাটো তই এইফালে আছোন দি আছো তই এটা কাম কৰ এই বাইকখন চাইজটো ধৰি হ'ব দে মই আহি আছোঁ এই ঘৰত লৈ যাওঁ বাৰু অলপ তাই দুৰ্বল আছে মুঠতে খোৱা বোৱাটো অলপ কেয়াৰ কৰিবা আৰু পাৰিলে চাফ চিকুণ কৰি ৰাখিবা গা পা ধৰিলে ভাল হ'ব ঠিক আছে পিছে ছাৰ আপোনাৰ মাননীটো তোমাৰ পৰা মানুহ নিলে মই এজন ৰিয়েল হিৰ'ক অকণমান পৰাই হ'ব ছাৰেও যে কি কয় সঁচা আজিৰ দুনিয়াত এনেকুৱা মানসিকতা মানুহ কোন আছে ঠিক আছে মই যাওঁ ঠিক আছে মই কণ্টেক্ট নাম্বাৰটো দিম তোমাক হয় তুমি চব ফোন কৰি কিনে জানি ল'বা ঠিক আছে ছাৰ হ'ব দিয়ক অ'কে আহিছোঁ মই হয় ছাৰ বেগটো মই লৈ গ'লোঁ
দিয়াচোন বুকুতে সিপালে এটি বিষ মিঠা মিঠা বুকুতে সিপালে এটি বিষ মিঠা মিঠা তোৰ নাম কি নাজানো আচ্ছা মই তোক আজিৰ পৰা মায়া বুলি মাতিম হ'বনে ঠিক আছে তই এতিয়া আৰাম কৰ ভাইটি ঘৰত আছানে কোনোবাই মাতিছে তই অলপ আৰাম কৰ মই চাই আহোঁ কোনে মাতিছে আহকচোন আহক আহক বহক মায়া কোন আহিছে চোৱাচোন ডাক্তৰ খাউন চাই ক'লে এইটো ঘৰত বোলে এগৰাকী গৰ্ভৱতী মহিলা আছে হয় তাই নেকি হয় মায়া অকণমান উঠি দিয়াচোন তুমি বৰ ভাগ্যৱতী পত্নী দেই এনে এজন স্বামী পাইছা তুমি ইমান ধুনীয়া তোমাৰ যতন লয় আচলতে তোমাৰ এতিয়া কৰিবলগীয়া কাম তাইক ভালকৈ যতন ল'ব লাগিব খোৱা বোৱা আৰু মই কেইটামান আইৰণ টেবলেট কেলছিয়াম দিম তুমি ভালকৈ খোৱাবা চাফ চিকুণকৈ ৰাখিবা ভাল হ'ব তাই আৰু বেছি দিন তাই প্ৰসৱ মানে সময় হৈ আহিছে তাইতো ক'ব নোৱাৰে কিমান দিন হৈছে আমিও নাজানো সেইকাৰণে তুমি মানে ডক্টৰৰ ওচৰত লৈ গৈ ভালকৈ তাই কেনেকৈ কি তুমি কেয়াৰ ল'ব লাগিব তাই এইটো মাহতে তাই প্ৰসৱৰ সময় হৈ আহিছে এইটো মাহতে হ'বও পাৰে তুমি এবাৰ সেয়া ডক্টৰৰ ওচৰত গৈ আল্ট্ৰাচাউণ্ড এটা কৰাই ল'বা আৰু সময়মতে মই কেইটামান আইৰণ টেবলেট দি যাম সময়মতে খোৱাবা হৈ যাব কিবা অসুবিধা হ'লে মোৰ কণ্টেক্ট নাম্বাৰটো আছে তোমাৰ হাতত ফোন কৰি দিলে মই আহি যাম ঠিক আছে মই এতিয়া যাম ঠিক আছে হ'ব তুমি আৰাম কৰা অনু তই আমাৰ ঘৰতে জলদি আছোন হস্পিটেল যাব লাগিব তই আহ মই পদিলৈ গৈ আছোঁ